হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি সন্ধিয়া সময় আৰু মই চাকি বন্তি দিলোঁ গা পা ধুই। আজি ভিডিঅ'টি আৰম্ভ কৰিম ৰাতিপুৱাৰে পৰা কি কৰিলোঁ। আজি দিনটো খুবেই ভাল লাগিলে, কিয়নো আজি এনেকুৱা এখন ঘৰত মই গ'লোঁ য'ত এগৰাকী ছোৱালীয়ে খুব ভাল পাৰ্চেণ্টেজ লৈ মেট্ৰিক পৰীক্ষা পাছ কৰিলে। সেয়েহে আজি ভিডিঅ'টি তেনেকৈ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। হওক, আমি ভিডিঅ'টি চাওঁ আৰু এনজয় কৰোঁ। এয়া ৰাতিপুৱাৰ সময় আৰু মই ধুনীয়াকৈ বোৱা মেখেলা চাদৰ এযোৰাকে পিন্ধিছোঁ। এতিয়া মই স্কুলত যাম আৰু তাৰপিছত কুইনমণিহঁতৰ ঘৰলৈ যাম। এয়া কুইনমণি ৰায়, সোণাখুলি গাঁৱৰ ছোৱালী, খুব ভালকৈ পাছ কৰিলে। কুইনমণি এবাৰ পাৰ্চেণ্টেজ কিমান পালা? 74। আৰ্টছত ল'বা না ছাইন্সত? ঠিকে আছে। তাহাঁতৰ ঘৰলৈ আহি খুবেই ভাল লাগিল, কিয়নো কুইনমণি আৰু তাইৰ বাইদেউগৰাকী বৰ্ণালী নাম ইমান ধুনীয়াকৈ আমাক সন্মান জনালে। এখনি এখনিকৈ নিজে হাতেৰে বোৱা গামোচা আমাক দিলে। আমি বৰ ভাল পালোঁ। আমাৰ ছাৰ বাইদেউ সকলোকে গামোচা এখন এখন দিলে। তাইৰ ভাল হওক, আগুৱাই যাওক বুলি আমি আশীৰ্বাদ কৰিলোঁ। সঁচাকৈয়ে তাইৰ ভাল হওক। আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব যে ইমান কষ্টৰে পঢ়ি তাই যাতে আজি যে ভাল ৰিজাল্ট কৰিলে, আগলৈও যাতে এনেকৈ ভালকৈ পঢ়ক আৰু ভাল হওক তাইৰ ভৱিষ্যতটো। এয়া আমাক ভাত দিলে, আমি ধুনীয়াকৈ ভাত খাব বহিলোঁ। তেওঁলোকে ভাত, মাছ, মাংস, দালি, চব্জি বহুত কিবা কিবি দিলে খাবলৈ। বাইদেউ বহিছে খাবলৈ। এয়া তামোল দিছে খাবলৈকে। এয়া ভাত পানী খাই আমি বাৰাণ্ডাতে অকণমান বহিছোঁ। সকলোৱে আহিছে, জেঠা জেঠি, খুৰা খুৰী, তাইক আশীৰ্বাদ দিবলৈ। এনেদৰে তাই আগুৱাই যাওক, তাইৰ ভাল হওক। এতিয়া আমি আকৌ ঘৰলৈ উভতি আহিব ধৰিলোঁ। বেলিও ডুবিবৰে হ'ল। বৰ ভাল লাগিল আজি এনেকুৱা এটি গাঁৱলীয়া পৰিৱেশত সকলোৰে মাজত থাকি। আৰু লগতে মই মনেৰে কামনা কৰিছোঁ কুইনমণিৰ যাতে ভাল হওক, দিনবোৰ ভাল ভাৱেৰে যাওক। যে ককা আৰু আইতাসকলে কয় পদুম ফুল হেনো বোকাতে ফুলে। আৰু আজি কুইনমণিহঁতৰ ঘৰত গৈ মই সঁচাকৈ উপলব্ধি কৰিলোঁ যে পকাত সঁচাকৈয়ে পদুম ফুলেই ফুলে। কিয়নো এনেকুৱা এটা পৰিৱেশত য'ত দেউতাকে খেতি বাতি কৰি আছে, মাকে শালত কাপোৰ বৈ বিকি আছে, আৰু য'ত নেকি আৰ্থিক অৱস্থা ইমান ভালো নহয়, তাই ইমান কষ্টকৈ পঢ়িলে এনেকুৱা এটা পৰিৱেশত য'ত নেটৱৰ্কে আজি ডেটত ভালকৈ নেপায়। গতিকে ভাল লাগিল যে তাই ইমান কষ্ট কৰি 74% পালে, দুটাকে ছাবজেক্টত লেটাৰ মাৰ্কছ পালে। গতিকে আহক আমি তেনেকুৱা ছোৱালীক আগবাঢ়ি যাতে যায় তাৰ বাবে আশীৰ্বাদ কৰোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, তাইৰ যাতে সদায় উন্নতি হয়। বন্ধু বান্ধৱীসকল, এতিয়া মই ৰেডি হৈছোঁ অকণমান বজাৰত যাবলৈ। 7:30 বাজিলেই, পলমেই হ'ল। আচলতে কালি আকৌ এজনী ষ্টুডেণ্টৰ বায়েকৰ বিয়া, আৰু যিহেতু আমি ছোৱালী মানুহ, আমাৰ কাপোৰেই নাথাকে লগত, সেয়েহে মোৰো কাপোৰ নাই মানে যিহেতু ছোৱালী সেইবাবে নাই। আৰু সেইকাৰণে মই নতুনকৈ আৰু এটা ব্লাউজ চিলাবলৈ দিছোঁ। আজি দৌৰা দৌৰিকৈ ব্লাউজটো লৈ আহিম, কিয়নো কালি লাগিবই বিয়াখনত যাবলৈ। গতিকে এতিয়া মই বজাৰত যাম আৰু ব্লাউজটো লৈ আহিম, আৰু নিশ্চয় আপোনালোককো ব্লাউজটো দেখুৱাম। জাষ্ট মই বজাৰৰ পৰা আহি পালোঁ, এতিয়া ব্লাউজটো লৈ আহিছোঁ। ব্লাউজটো খুবেই ধুনীয়া হৈছে। মই পিঠিত ডিজাইনটো দেখুৱাই দিছোঁ। এয়া পিঠিত ডিজাইনটো দেখুৱাই দিছোঁ, ইমান ধুনীয়া হৈছে। এইটো মিক্স পাটৰ হয়। কালি নিশ্চয় কাপোৰযোৰাও দেখুৱাম, আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব, কমেণ্ট কৰিব। এয়া আমাৰ জিজ্ঞাসময়, এয়া ধুনীয়াকৈ ৱাটাৰ কালাৰ কৰি আছে। তাক বজাৰত নিয়া নাই বাবে সি মুখখন ফুলাই আছে। সেয়েহে যিহেতু খং উঠিছে, খং ভাঙিবলৈ কিবা দিব লাগিব। আজি আইচক্ৰীম নাই জিজ্ঞাসময়ৰ, কাৰণ জিজ্ঞাসময়ৰ কাহ হৈ আছে, চৰ্দিও লাগিছে। চাওঁ জিজ্ঞাসময় মুখখন দেখুওৱা, তোমাৰ ধুনীয়া মুখখন দেখুৱাই দিয়া জিজ্ঞাসময়। তোমাৰ যে ফুলি আছে সেইখন মুখ দেখুৱাচোন মুখখন, কিবা এটা দিমতো তোমাক। যে ধুনীয়া জিজ্ঞাসময়ৰ কাৰণে সেয়েহে আজি এটা চকলেট দিছোঁ। জিজ্ঞাসময় ভাল লাগছেনে চকলেটটো? ভাল লাগিছে? খংটো কমিছে? কমিছে ন? অকণমান কমিছে জিজ্ঞাসময়ৰ খংটো। গতিকে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো শেষ কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰক যিমান পাৰে মোৰ ভিডিঅ'বোৰ। এনেকৈ সদায় আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি থাকিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।